এতিয়া এখন fill up কৰিব দিছে I on being diagnosed as confirmed positive of COVID-19 do hereby voluntarily undertake to maintain home isolation at all times for the prescribed period. খনটা fill up কৰি লওঁ এখন এনে একো নাই মই যে নিজৰ ৰিস্কত হোম আইসোলেশনত আছো তাৰে আন্ডাৰটেকিং মৰ্নিং ডেটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ এতিয়া 7টা 7:30 মান বাজিছে শুই উঠিলোঁ এইবোৰ দেখিছে নহয় ৰাতি শুৱাৰ যোগাৰ সেইটো নহ'লে শুবই নোৱাৰি বাপৰে ইমান মাথা বিষ হয় বাৰু আজি দিনটো তেনেহ'লে কি কৰোঁ আপোনালোকক দেখাই যাম এই ভিডিঅ'টো চাই থাকিব আৰু যিসকল লোকৰ প্ৰয়োজন তেওঁলোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব তেনেহ'লে বলক ৰাতিপুৱা শুই উঠি বিছনাতে প্ৰাণায়াম দুটা কৰিলোঁ কালি একচুৱেলি ইউটিউবত চাইছিলোঁ মানে এজন ডক্টৰে আৰু যোগা টিচাৰে স্পিডি ৰিকভাৰীৰ কাৰণে দিছিলে প্ৰাণায়াম দুটা মেইনলি ব্ৰিডিঙৰে হয় মোৰ এতিয়ালৈকে ব্ৰিডিঙৰ প্ৰব্লেমটো ইমানকৈ ষ্টাৰ্ট হোৱা নাই বাট ষ্টিল মানে নাকটো বন্ধ হৈ থকাৰ কাৰণে অলপ ব্ৰিডিঙত প্ৰব্লেম হৈছে সেইকাৰণে আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ মেইনলি ব্ৰিথিং প্ৰাণায়ামে হয় দুটা মানে ইনহেল কৰি পেলাই এক্সহেল কৰিব লাগে তেনেকৈ 25টা ৰিপিটেশ্যন কৰিলোঁ কৰা টাইমত ভিডিঅ' কৰাটো হ'লেও আপোনালোকক কৈ দিছোঁ আৰু কি কৰিব লাগে অলপ বিছনাখন চাফা হৈ থাকিলে নিজৰো অলপ মনটো ভাল লাগে সেয়া মোৰ বিছনা ইফালে আঁঠুৱাখন জাপি থলোঁ ইফালে মই অকল চাব পাৰোঁ আৰু এই ৰাস্তা এনেকুৱা অৱস্থা আৰু বেড টেবল ভৰ্তি দেখিছে নাই আপোনালোকক পিছত দেখাম বাৰু কি আছে ইয়াতে এতিয়া মই ব্ৰাছ কৰি আহিলোঁ তাৰপিছত আপোনালোকক লগ পাম আকৌ এতিয়া দুটা কাম আছে পানীটো খাই ল'লোঁ মই গৰম পানীটো একদম মাষ্ট আৰু ঠাণ্ডা পানী একদম লগাবই দিব নালাগে গৰম পানী অলপ খালোঁ 1 গিলাচ আৰু এতিয়া মই নিজৰ টেম্পাৰেচাৰ আৰু পালছটো চেক কৰি লওঁ অক্সিজেনটো লগতে আজি মোৰ টেম্পাৰেচাৰ আছে 99টো নৰ্মেলে আছে আৰু ঠিকে আছে গাটো আজি মোৰ জ্বৰ লগা নাই খালি বুকুখনহে বৰ কিবা কফ জমা হৈ থকা নিচিনা লাগিছে শুই উঠাৰ কাৰণেও হ'ব পাৰে চাই লওঁ কি হয় অক্সিজেন আছে 97 এয়া আহি গ'ল ৰাতিপুৱাৰ খানা ভাত জহা চাউলৰ আৰু লগতে বাটাৰ দি দিছে এটা বইল কণী আৰু জালুক দি পেলাই আলু ফ্ৰাই যে গাৰ্গল টাইম এইটো হৈছে বেটাডাইন সলিউশ্যন হাফৰটো ফুলকৈ বেটাডাইন সলিউশ্যনটো দি পেলাই গৰম পানী চেম এমাউণ্টত দি পেলাই গাৰ্গলিং কৰিব লাগে দিনটোত 3-4 বাৰ কৰাটো খুবেই ভাল যিহেতু মোৰ মানে কফটো আটাইতকৈ বেছি হৈ আছে এতিয়া চিমটম হিচাপে চাবলৈ গ'লে তো মই 4 বাৰকৈ ৰিপিট কৰি আছোঁ এইটো তো এতিয়া ৰাতিপুৱাৰ টাইমত এইটো গাৰ্গলিং কৰি লওঁ এবাৰ মই এতিয়া গাৰ্গল কৰি আহিলোঁ তাৰপিছত এতিয়া এটা সলিউশ্যন খাব লাগে এইটো কফ সাপ্ৰেছেণ্ট হয় যিহেতু মই অলৰেডি কৈছোঁৱে মোৰ কাহটো বিৰাট বেছিকৈ হৈ আছে এইটোৰ নাম হৈছে গ্ৰিলিং টাচ চ' এইটোৰ 2 চামুচ এতিয়া খাব লাগিব আৰু 3 আৱাৰ্ছৰ মূৰে মূৰে এইটো ৰিপিট কৰিব দিছে চ' জুচ খাই অলপ কথাই পাতি লওঁ 5-6 দিনমানৰ পৰা আৰম্ভ হৈছিল আচলতে এনেকৈ 5-6 দিনমানৰ পৰা মোৰ ডিঙিটো অলপ সুৰসুৰাই আছিলে কিন্তু মোৰ এনেও টনচিলাইটিছ আছে সেইকাৰণে আৰু 1 গিলাচ মানে মোৰ ঠাণ্ডা পানী খাই দিলে মোৰ পুৰা ডিঙিটো সুৰসুৰাই আৰু মাতটো বহি যায় তো সেইকাৰণে ভাবিলোঁ মানে
তিনিদিনমানলৈকে তেনেকৈ ভাবি আছিলোঁ কি এনেই অলপ অকণমান আৰু ইমান নহয় আৰু অলপ অলপ সুৰসুৰাইছিলে কিন্তু তাৰপিছত যেতিয়া পৰহি ৰাতি জ্বৰ উঠিলে তাৰপিছত গাটো পূৰা গৰম আৰু পূৰা উইক লাগি আছিলে তাৰপিছত মই শুই উঠি পিছদিনাখনেই মই এটা ৰুমটোত ছেল্ফ আইচলেশ্যন হৈ গ'লোঁ যিহেতু আমাৰ ঘৰত দেউতাও আৰু মাও অলপ বয়সো হৈছে আৰু দেউতা ডায়েবেটিছৰ পেচেণ্ট হয় তো সেইকাৰণে ভয় লগা কাৰণে নিজে ছেল্ফ আইচলেশ্যন হ'লোঁ আৰু এণ্টিবায়'টিক খোৱাটো ষ্টাৰ্ট কৰিলোঁ সেইদিনাখন জ্বৰটো 102 101 এনেকৈ আছিলে তাৰপিছত সেইদিনাখনতো পূৰা গা মানে উইক আৰু মই উঠিবই পৰা নাই পেৰাচিটামল এটা খাওঁ জ্বৰটো কমে আকৌ অলপ উঠোঁ খাওঁ আকৌ জ্বৰ উঠে আকৌ পেৰাচিটামল খাওঁ তেনেকৈ দিনটো 3টামান পেৰাচিটামল সেইদিনাখন খাব লগা হ'ল ফাৰ্ষ্ট ডে তাৰপিছত জ্বৰটো যিহেতু এৰা নাছিলে সেইকাৰণে কালি ৰাতিপুৱা টেষ্টটো কৰালোঁ তাৰপিছত আশাকৰ্মীবিলাক থাকে যে তেওঁলোকে ঘৰতে আহি পেলাই টেষ্টটো কৰি গ'ল এইটো ৰেপিড এণ্টিজেন টেষ্টে হয় টেষ্টটো মানে নেজেল স্ৱেব কৰি পেলাই তেওঁলোকে টেষ্টটো কৰিলে আৰু ৰিজাল্টটো পজিটিভ ওলালে আৰু সেইকাৰণে কালিৰ পৰা আইচলেশ্যনত আৰু 14 ডেইজলৈকে থাকিব লাগিব বুলি কৈছে নাজানো আৰু এতিয়া কেতিয়া 14 ডেইজৰ পিছত আকৌ টেষ্টিং হ'ব তাৰপিছত মা দেউতাহঁতৰ ভগৱানৰ কৃপাত এতিয়ালৈকে নিগেটিভে ওলাইছে সেইকাৰণে আচলতে কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ নিজে চাব লাগে যে আপোনাৰ বডিটো উইক লাগিছে নেকি বা কিবা এনেকুৱা যিকোনো চিমটম ষ্টাৰ্ট হৈছে নেকি আৰু যদি যিকোনো কিবা এটাও চিমটম ষ্টাৰ্ট হৈছে তেনেহ'লে নৰ্মেল ভাইৰেল ফিভাৰ বুলি ভাবি নাথাকিব কাৰণ আপুনি আপোনাৰ লগতে বেলেগ আকৌ 10জনকো ইনফেক্ট কৰিব পাৰে সেইকাৰণে নিজে টেষ্টটো কৰি পেলাই নিজে ছেল্ফ আইচলেট হৈ থকাটোৱে ভাল বেটাৰ নিজৰ কাৰণে আৰু বেলেগৰ কাৰণেও চ' থাৰ্ড ডে চিমটম হিচাপে ক'বলৈ গ'লে ফাৰ্ষ্ট ডেটো মোৰ জ্বৰ আছিলে খুব জ্বৰ আছিল তাৰপিছত ছেকেণ্ড ডেৰ পৰা কালি জ্বৰ উঠা নাই দেই কালি ষ্টাৰ্ট হৈছে আপোনাৰ চৰ্দি তাৰপিছত কাহটোতো মোৰ ফাৰ্ষ্ট ডেৰ পৰাই আছিল 3-4 দিন আগৰ পৰাই কাহ অলপ অলপকৈ আছিলে কালিৰ পৰা অলপ বেছিয়ে কাহ আৰম্ভ হৈছে বুকুত মানে কফ জমা হোৱা নিচিনাকৈ এনেকৈ হৈছে আৰু টায়াৰ্ডনেছ বুলি ক'বলৈ গ'লে উইকনেছটোতো অলপ থাকিবই অলপ মানে বহি থাকিব মন যায় খোজ চোজ কাঢ়িব বৰকৈ মন নাযায় চুবাবও মন নাযায় বস্তু তেনেকুৱা আৰু চিমটমটো স্মেলটো যোৱাকালিলৈকে ছেকেণ্ড ডে'লৈকে পাই আছিলোঁ কিন্তু আজি থাৰ্ড ডে ৰাতিপুৱাৰ পৰা মোৰ স্মেলটো একেবাৰে গুচি গৈছে আৰু টেষ্টটো কিন্তু মই পাই আছোঁ দেই এতিয়ালৈকে নাজানো আৰু কেতিয়া নোহোৱা হ'ব চাগে এইকেইদিনতে এতিয়া মই ল'বলৈ লৈছোঁ ষ্টিমটো নেজেল কেভিটি আৰু ডিঙিৰ কাৰণে বহুত ভাল গাটো অলপ বেয়াহে লাগিছে এতিয়া হ'লেও ষ্টিমটো অলপ লৈ লওঁ এয়া ষ্টিম ওলাবলৈ ষ্টাৰ্ট কৰিছে এতিয়া তেনেকৈ আহিব আৰু দেই উপায় নাই আৰু দেখাব নোৱাৰিম ভালকৈ এতিয়া মই ষ্টিম লোৱাৰ পিছত এইটো এটা জিংক ছালফেট ইয়াতে আপোনাৰ 2 3 4 5 6 7 14টাৰ ফাইল হয় এইটো এটা আৰু দুটাকৈ খাবলৈ দিছে দিনে তো এইটো এতিয়া মই খালোঁ আকৌ ৰাতিকৈ এটা খাম ইটছ 96 নট বেড গাটো জ্বৰ উঠা নিচিনা আৰম্ভ কৰিছে দেই তো আকৌ চেক কৰিম এতিয়া টেম্পাৰেচাৰ দেখা পাইছেনে ইটছ অলমষ্ট 102 হায়েষ্ট টেম্পাৰেচাৰ আজিলৈকে ইমান 102 জ্বৰ উঠাৰ পিছত ইমান গাটো বেয়া লাগিছিলে আৰু তাৰপিছত মই পেৰাচিটামল এটা খাই পেলাই শুই দিলোঁ আৰু এইবিলাক চব পূৰা ঘামি গৈছোঁ এতিয়া মই ড্ৰেছটো চেঞ্জ কৰি পেলাই অকণ গাটো মুচি পেলাই আহোঁ তাৰপিছত লাঞ্চ কৰিব লাগিব এতিয়া ভালকৈ গা চা ধুই পেলাই লাঞ্চ কৰিলোঁ লাঞ্চত মই খালোঁ নৰসিংহ ভেদাইলতা পূৰা জালুক দি পেলাই ভাত তেনেকৈ বনাই দিছিলে এইটো হৈছে এস্কৰ্বিক এচিড টেবলেটছ 500 mg এইটো দিনে এটাকৈ খাব লাগে এইটো মেকুৰীয়ে চাই থাকোঁ আৰু তাহাঁতক কোচত ল'ব পোৱা নাই
লিচি পিচি লিচি পিচি লিচি পিচি কি কৰিছা এতিয়া আবেলি হৈ গ'ল চালে এতিয়া খাবলৈ দিছে মোক কাৰা আৰু লগত বিস্কিটছ বৰফিটো মই আধা খালোঁ এতিয়া খাই লওঁ গৰমে গৰমে ডিঙিটো ভাল লাগিব আজি ডিনাৰত আছে গৰম গৰম লোকেল মুৰ্গী মাংস জালুক দি দেৰি নকৰোঁ তেনেহ'লে খাই লওঁ মই এতিয়া মোৰ ডিনাৰ কৰা হৈ গ'ল এতিয়া আফটাৰ ডিনাৰ বুলি নহয় যিকোনো টাইমতে খাব পাৰি এইটো ভিটামিন বি কমপ্লেক্স দিনে এটা একদম জ্বৰ লাগিছে টেম্পাৰেচাৰটো চেক কৰিলোঁ টেম্পাৰেচাৰ ইজ ৰিয়েল হাই টুডে থাৰ্ড ডেট আজি 103 আজি হৈছে ফ'ৰ্থ ডে জ্বৰ হৈছে 101 গাটো বিৰাট বেয়া লাগি আছে আজি মানে ডিঙিটো বহুত কাহ হৈছে আৰু আজিৰ চিমটম সেইটো মানে ডিঙিত মানে বিৰাট কফ জমা হৈ থকা নিচিনা লাগিছে কাহি থাকিলেহে অলপ শান্তি লাগে আৰু গা পুৰা ভৰি চৰি অলপ কঁপিবলৈ ষ্টাৰ্ট কৰিছে আজি 101 আছে যিহেতু পেৰাচিটামল এটা খাই লওঁ ইমান ঘামিছোঁ দেখিছেনে ঘামা পিছত আজি হৈছে ফ'ৰ্থ ডে ৰাতিপুৱা জ্বৰ উঠিলে 100টোৰ মাজত আছিলে আৰু তাৰপিছত পেৰাচিটামলটো খাই পেলাই শুওঁতে পূৰা ঘামি একদম মাথা চাথা পূৰা তিতি গ'ল এনেকুৱাই হৈছে মানে 3-4 ঘণ্টাৰ পিছত জ্বৰ উঠে এতিয়া আকৌ ভাল তাৰপিছত আকৌ সন্ধিয়া মানে আকৌ জ্বৰ উঠিব তেনেকৈ হৈ আছে দিনে মুঠতে 2টো পেৰাচিটামল এতিয়ালৈকে খাবই লগা হৈ আছে এতিয়া এণ্টিবায়'টিক খালোঁ এণ্টিবায়'টিক খোৱাৰ হাফ এন আৱাৰ পিছত ভাত খাম আৰু ইয়াত গুলি লৈছোঁ ইলেক্ট্ৰেল লাঞ্চ দিছে এতিয়া লোকেল মুৰ্গীৰ জোল পনীৰ আৰু বিন ফ্ৰাই খাই লওঁ মুখখনতো মানে অকল নিমখ জ্বলা টেঙা মিঠা এইকেইটাই অকল চেঞ্চ আছে আৰু একো গম নাপায় টেষ্টটো কি মানে সেই এভৰিৱান আজি 5th ডে ৰাতিপুৱা অকণ ঠিকে থাকি আছিলে তাৰপিছত যিটো কাহ ষ্টাৰ্ট হ'ল নহয় কাহৰ লগত মানে ভমিটিং নিচিনা হৈছে আৰু ভমিটিঙত কফ নিচিনা গৈছে মোৰ গোটেই বুকুখন মানে কফ থকা নিচিনা লাগি আছে একদম কথাই ক'বলৈ মন নাযায় তাৰপিছত টেম্পাৰেচাৰটো আজি ৰাতিপুৱাৰ পৰা 100 আছে হ'লেও এতিয়া 11টা বাজিছে মই মূৰটো ধুই দিলোঁ মানে এইকেইদিন জ্বৰ উঠি আছে যে জ্বৰ উঠি টেবলেট খালে পূৰা মূৰটো ঘামি যায় ঘামা মূৰটোৰ কাৰণে মানে বহুত ভাৰী লাগি আছিলে মূৰটো হেভি সেইকাৰণে আজি মূৰটো ৱাশ্ব কৰি দিলোঁ নাজানো আৰু ঠাণ্ডা লাগে নেকি অকণমান কুহুমীয়া পানীৰে ধুই দিলোঁ মূৰ চুৰ ধুই এতিয়া ঠাণ্ডা লাগিব বুলি গৰম পানী খাই আছোঁ মেকুৰী গাল চক আমাৰ 1 2 3 4 5 আৰু এটা একদম পোৱালি ইমান সৰু হৈ আছে দুখন মাস্ক পিন্ধি পেলাই যাওঁ দুৱাৰৰ মুখৰ পৰা মায়ে এনেকৈ ডিছপ'জেবল গ্লাছত দিয়ে মই আকৌ আনি পেলাই নিজৰ কাপত বাকি পেলাই খাওঁ আৰু কাৰা খাবলৈ দিছে ইউটিউবত ভিডিঅ' দিয়া বহুত দিনে হ'ল লাষ্ট কেতিয়া দিছিলোঁ আৰু কেতিয়া এডিট কৰিছিলোঁ ভ্লগ মোৰ মনতো নাই যিহেতু মানে ইউনিভাৰ্চিটি খোলা থাকিলে নিজৰ কামত বা লেবৰ কামত বহুত বিজি থাকিব লগা হয় ভ্লগিং কৰিবলৈ অকণমান টাইমৰ অভাৱ হয় সেইকাৰণে হ'লেও ঘৰলৈ অহাৰ পিছত আকৌ যিহেতু এতিয়া বন্ধ হৈ আছিলে মই আহিছিলোঁ 30th এপ্ৰিলত অলম'ষ্ট 1 মাহে হ'ব হ'ল মই ভাবি আছিলোঁ ঘৰত কিবা কিবি ৰেচিপি বনাই পেলাই ব্লগ বা ডেইলি ব্লগ এনেকৈ দিম বুলি কিন্তু এনেকৈ মানে ক'ভিডৰ কথা লৈ পেলাই ব্লগ দিব লাগিব বুলি এনেকৈ মানে ৰিষ্টাৰ্ট কৰিব লাগিব বুলি মই ভাবা নাছিলোঁ মই মানে কথাখিনি এইকাৰণে মানে শ্বেয়াৰ কৰি আছোঁ যাতে মোৰ এক্সপিৰিয়েঞ্চখিনিৰ পৰা
অলপ হ'লেও কিবা এটা মানুহৰ লাভ হওক যিবিলাক মানুহে এতিয়া চাফাৰ কৰি আছে বা ভয় খাই আছে নতুনকৈ পজিটিভ ওলাইছে কি হ'ব কেনেকৈ চিমটমছবিলাক যাব কি কেনেকৈ কেয়াৰ ল'ব লাগিব এনেও যিহেতু হোম আইচলেশ্যনত থাকিলে অকণমান নিজৰে ভয় ভয় এটা লাগি থাকে হস্পিটেলত থাকিলে মানে যি হওক অলপ ছেফ হেণ্ডত থকা যেন লাগে কিন্তু হোম আইচলেশ্যনত যিহেতু আছোঁ অলপ মোৰো কেতিয়াবা ভয় ভয় এটা ভাৱ হয় কিন্তু একো নাই ইমান অলপ খালি জ্বৰটো উঠিলে বিৰাট গাটো বেয়া লাগে এনেই মানে ইমান একো নাই নৰ্মেল ভাইৰেল ফিভাৰৰ নিচিনাই হৈ আছে এতিয়ালৈকে মোৰ 5th ডে চিমটমলৈকে 5th পৰা 10th ডেলৈকে অলপ বেছি হ'ব বুলি শুনিছোঁ মই আপডেট কৰি থাকিম আপোনালোকক তো মই এই ভিডিঅ'টো আগবঢ়ালোঁ সেইকাৰণে মোৰ 1st ডেৰ পৰা 5th ডেলৈকে কেনেকৈ মই কেয়াৰ কৰিলোঁ আৰু কি মই প্ৰিকশ্যন লৈ আছোঁ বা কি ৰিমেডিজ মই কৰি আছোঁ হোম ৰেমেডি যদি ভিডিঅ'টো ভাল লাগিলে চাই তেনেহ'লে প্লিজ শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ ফেমিলি বা ফ্ৰেণ্ডছৰো হেল্প হয় চ' এইটো আছিলে মোৰ 1st ডে ডিটেক্ট হোৱাৰ পৰা এইটো 5th ডেলৈকে ভ্লগ তাৰপিছত আকৌ মই 5th ডেৰ পৰা 10th ডেলৈকে এটা ভ্লগ আনিবলৈ চেষ্টা কৰিম যদি মোৰ গাটো ভাল থাকে আপোনালোকে উইচ কৰিব যাতে মোৰ সোনকালে ভাল হৈ যায় আৰু মই ক'ভিড নিগেটিভ হৈ ওলাই আহিব পাৰোঁ অতি সোনকালে যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব অহা ভিডিঅ'ত লগ পাম তেনেহ'লে বাই